যিহেতু বহাগ মাহ আমাৰ বছৰটোৰ প্ৰথম মাহ, এটা ধৰ্মীয় মাহ, উৎসৱৰ মাহ। সেইটোত বহাগৰ প্ৰথম তাৰিখটোতে জ্যেষ্ঠসকলক বা গৃহস্থৰ জ্যেষ্ঠসকলক কনিষ্ঠসকলে সেৱা জনায়। সেই হিচাপে আমাৰ বিহুৰ লগত সংগতি ৰাখি আমাৰ অঞ্চলৰ যিসকল জ্যেষ্ঠ নাগৰিক আছিল তেখেতসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ। তাৰে ভালেসংখ্যক নাগৰিক আহি আমাৰ উপস্থিত হৈছে। তেখেতসকলক আমি গামোচা আৰণেৰে সম্ভাষণ জনাইছোঁ আৰু আমি যুৱচামে তেখেতসকলৰ পৰা সেৱা গ্ৰহণ কৰিছোঁ। গতিকে তেখেতসকলে অতীজৰে পৰা বৰমাখা বিহুতলীত আমন্ত্ৰণ ৰক্ষা কৰিছে। আমি তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বৰমাখাত অঞ্চলবাসীক লৈ বহু বছৰ আগৰ পৰাই 40-45 বছৰ আগৰ পৰাই বিহু উদযাপন হৈ আহিছে। গতিকে এইবিলো উদযাপন হৈছে, কিন্তু আমি কিছু অসুবিধা লৈ চাই প্ৰথম বহাগ আৰু আজি 29 বহাগ 12 মে তাৰিখে আমি শেষৰ দিনৰ কাৰ্যসূচী লৈছোঁ। আজি ৰাতিপুৱা এই জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা কাৰ্যসূচীটো ৰূপায়ণ হ'ল। তাৰপিছত মহিলাৰ মাছ ধৰা, মহিলাৰ ৰছী টনা, সংগীত চকী বা আমাৰ যিবিলাক অঞ্চলবাসীৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে কেছেট নৃত্য প্ৰদৰ্শন কৰিব, প্ৰতিযোগিতা হ'ব। তাৰপিছত সাংস্কৃতিক সন্ধিয়াত আমি আমন্ত্ৰণ কৰিছোঁ নৃত্যশিল্পী গেমশ্ৰী, কণ্ঠশিল্পী উষাৰাণী, মনদ্বীপ বা অঞ্চুমা বসুমতী আদি তেখেতসকল নিমন্ত্ৰণ কৰা হৈছে। আৰু আমাৰ এই বিহুখন হ'ল আমাৰ চৰকাৰীভাৱে আৰ্থিক অনুদান আগবঢ়াই পতা এখন বিহু। গতিকে আমি টকা পইচাৰ ক্ষেত্ৰত আমি অঞ্চলবাসীক কোনো ধৰণৰ আমি দান বৰঙণি খুজি আমি ক্ষতিগ্ৰস্ত কৰা নাই। গতিকে চৰকাৰী আৰ্থিক অনুদান আৰু ইচ্ছা কৰি অঞ্চলবাসীয়ে দিয়া সাধাৰণ অনুদানেৰে এই অনুষ্ঠানটি উদযাপন কৰা হয়। আমাৰ এই অনুষ্ঠানটো হ'ল অকল সাংস্কৃতিক বা ভাগৱতী বিহু উদযাপন কৰাই নহয়, এটা একতা। বিভিন্ন অঞ্চলটোত বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মীয় লোক আছে। গতিকে সকলোকে একত্ৰিত কৰি এই অনুষ্ঠানটো আমি বৰমাখা আঞ্চলিক ৰঙালী বিহু উদযাপন হিচাপে, সন্মিলনী হিচাপে আমি পালন কৰোঁ। গতিকে এয়ে আমাৰ মাজত একতাৰ যিটো বান্ধন সেইটো সুদৃঢ় কৰিব আৰু সকলোৱে মিলা প্ৰীতিৰে উদযাপন কৰিব। ধন্যবাদ। दिनै गोबां साननि उनाव अखा हादों जुब जुब, दैहनि खरं बाग्लिलांनाय अखा। आं अखायाव सिजादों, आखाइ फुवाला आजावदों अखा। बेसे गोजोन बेसे सुदेम, देहानि मैला आरो गोसोनि मैला सुस्रांलांदों जेनेबा। भाद्र दाननि बे अखायाव फोथारनि माइ रुवाफोरा अख्रां नायदाव जौगाखांनायनि हाबिलास लादों। धन्यबाद।